এটা মাৰি দিয়কচোন আৰু জোৰত মাৰি দিয়ক লাৰু ভাঙে না চাওঁ বলৰ দৰে নমস্কাৰ প্ৰিয় দৰ্শক আজি আমাৰ ঘৰত বনাই আছো আমি গুড়াৰ লাৰু আহকচোন গুড়াৰ লাৰু আমি কেনেকৈ বনাওঁ দেখুৱাম আপোনালোককো চাই থাকিব ভিডিঅ'টো এয়া হৈছে 1 কেজি গুড় ইয়াত জুখি দিলে এইখিনি হৈছে 1 কেজি গুড় আৰু এইখিনি পানী পানী কিমান দিছি গুড়ে 1 গিলাচ পানী দিয়া গৈছে ইয়াতে 1 কেজি গুড়ত 1 গিলাচ পানী দিয়া গৈছে আৰু গুড়া কোনখিনি 1 কেজি গুড়ত 2 কেজি গুড়া দিব পাৰে একবাৰ লাৰু বন্ধা হলে আৰু এই দ্বিতীয়বাৰ আমি বান্ধি আছো আন্দাৰে হ'ল নীলাঞ্জনা আছিল কেমেৰামেন এইখিনি সময়ত আৰু তাই বিৰক্তিত কি ক'লে শুনিবচোন হ'ব হ'ব হগি বান্ধা মা ওই তো হগি বান্ধা মানে মই যাব লাগে আমাৰ লাৰু বনোৱা শেষ এইখিনি আমাৰ লাৰু এইখিনি আমাৰ হল ইয়াত 4 কেজি গুড়াৰ লাৰু আছে এইখিনি আমাৰ এইখিনি এটো পুৰিৰ লাৰু এইখিনি আৰু হেতু শেষ নি কাট তোৰ এইটো মোৰ এইটো ভাল দিছি আৰু এইটো মই বনাল আৰু চব ৰাইজ মই বনাতো কি ঠগা আহিছে ইমান বনাই ঠগা নাই ইমান চিন্তা বনাইছে হে ভগৱান আপনি বনাইছে ইনকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই